বিজনী MLA কাপ 2025 ক্ৰিকেট T20 টুৰ্ণামেণ্টৰ আজিৰ শুভাৰম্ভ আৰু সিজন 4 আমি আশা কৰিছোঁ যে যথেষ্টখিনি আমি সহায় এই বিজনী অঞ্চলৰ ৰাইজৰ পৰা আমি পাওঁ প্ৰতি বছৰে 20-25 হাজাৰ দৰ্শকে আমাৰ এই খেলখন উপভোগ কৰে এইবেলিও আমি আজি দেখা পাইছোঁ যে চাৰিওপিনে ইতিমধ্যে আমাৰ দৰ্শক ভৰি পৰিছে যথেষ্টখিনি আমাৰ প্ৰতিনিধিসকলেও আমাক যথেষ্টখিনি উৎসাহ যোগায় বিভিন্ন সমাজকৰ্মীসকলেও বিভিন্ন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ কাৰ্যকৰ্তাসকলেও আহি আমাক উৎসাহ যোগায় একচুৱেলি মূল উদ্দেশ্যটো হৈছে এই টুৰ্ণামেণ্টটো পতাৰ এটাই যে আমাৰ যুৱ প্ৰজন্মসকলে কিছু প্ৰেৰণা পাব লাগে আমাৰ প্ৰথম সিজনত আমি আনিছিলোঁ আমাৰ অসমৰ ভাৰতবৰ্ষক বেগী বলাৰ আছিলে এটা সময়ৰ অশোক দিন্দা আৰু এইবেলিও ফাইনেলত মানে চূড়ান্ত মেচত আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এটা সময়ত T20 বিশ্বকাপ উপহাৰ দিয়া আমাৰ যোগেন্দ্ৰ শৰ্মা এতিয়া হাৰিয়ানাৰ DSP হৈ আছে হাৰিয়ানা পুলিচৰ তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁ আহিব বুলি ফাইনেল খেলখনত আহিব বুলি আমাক ইতিমধ্যে জনাইছে আমি তথাপিও তেওঁ যেতিয়া আমি গোটেই ব্যৱস্থাখিনি তেওঁৰ কাৰণে কৰি দিম তেতিয়া আপোনালোকক আকৌ এবাৰ আমি জনাম আমি আশাবাদী যে এই খেলৰ পৰা কিছু হ'লেও প্ৰেৰণা পাই আমাৰ যুৱ প্ৰজন্মই বা আমাৰ সৰু সৰু ভাইটি ভণ্টিসকলেও আমাৰ বিজনীৰ হৈ বা অসমৰ হৈ বা আমাৰ ভাৰতবৰ্ষৰ হৈ খেলি নাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব মই নিশ্চয় আশাবাদী ইতিমধ্যে 8খনকৈ দলে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিব আৰু আজি এটা খেল হ'ব আৰু প্ৰতিদিনে এটাকৈ খেল হ'ব আৰু নাইট খেল হ'ব আজি আমাৰ আনোৱাৰ 11 আৰু গুৱাহাটী ক্লাবৰ মাজত এই খেলখন অনুষ্ঠিত হ'ব নিশ্চয়কৈ এই খেল আমি খুব ধুনীয়া খেল হ'ব আমি খুব ধুনীয়াকৈ উপভোগ কৰিম আমাৰ অসমৰ বাহিৰত আমাৰ শিলিগুৰিৰ পৰা টিম এটা আহি আছে আৰু ইয়াৰ পিছতো আমাৰ পাটনাৰ পৰা আহিছিল এইবেলিও পাটনাৰ পৰা এটা টিম আমাৰ মাজত আহিব ঠিক তেনেকৈ আমাৰ 8খনকৈ টিম আমাৰ ইয়াতে খেলিবলৈ আহিব আমি বিজয়ী দলৰ 1,21,000 আৰু ৰানাৰ্ছ আপক আমি 81,000 টকা দিম আৰু ট্ৰফি থাকিব বিভিন্ন মেন অফ দ্য মেচ মেন অফ দ্য সিৰিজ থাকিব সেইখিনি লৈ আমি মোটামুটিকৈ চেষ্টা কৰিছোঁ এটা ভাল খেল দিয়াৰ কাৰণে আৰু আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে আমি এই খেলখন আমাৰ নিজৰ ঘৰত বহি নিজৰ মোবাইলতো উপভোগ কৰিবলৈ সক্ষম ধন্যবাদ